এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ প্ৰায় 1মান বজাৰ পৰা 1মান বাজিছে আৰু এতিয়াৰ পৰা কি কৰোঁ সেইখিনিকে দেখুৱাই যাম। আৰু আজি বতৰ বহুত ঠাণ্ডা, এইফালে দেখিছেনে বতাহ মাৰি আছে, পুৰা মানে বৰষুণৰ বতৰ আৰু আজি পুৰা বৰষুণ দি আছিলে, এতিয়া জাষ্ট এৰিছে বৰষুণটো অলপ আগত। চ' অলপ ওপৰলৈ আহি গৈছোঁ। চাওক পৰিৱেশটো পুৰা মজা হৈ আছে, মানে বিশেষকৈ বৰষুণে পুৰা তিতাই থৈছেতো। চ' আৰু পুৰা ঠাণ্ডা ঠাণ্ডা বতৰ। চ' দেখাই যাওঁ আৰু কি পাৰোঁ। এইফালে আমাৰ ৰাইজ জোপোকা লাগি লাগি বহি আছে ঠাণ্ডাত। পুৰা জোপোকা লাগি লাগি বহি আছে ঠাণ্ডাত, মানে শুই আছিলে চব ঠাণ্ডাত পুৰা লেপ চেপ লেপৰ তলত। বৰষুণ দি আছিলে যে পুৰা। চ' এতিয়া চব ওলাই মেলি আহিছে আৰু বৰষুণটো অলপ এৰিছে। চ' আৰু এতিয়া আহিলে এটা পাৰ্চেল, চাওঁচোন আহক কি আছে পাৰ্চেলটোত। ধৰিব পাৰিছেই চাগে কি হয় এইটো এটা টেডি বিয়াৰ হয়। মোৰ ভাগিনজনীক মানে লাগে কৈ থাকে, মোৰকেইটা দেখি থাকে যে। চ' তাইলৈ এটা আনি দিছিলোঁ, সৰু আৰু বেছি ডাঙৰ নহয়, তাইৰ কাৰণে জোখত আৰু মানে এইটো তাই গম পাই মেলি আহি গ'ল নিবলৈ আইতাৰ লগত। পুৰা খুচ আৰু হা। এইফালে মায়ে মানে সাজ থ'বলৈ লৈছে, কাৰণ যিহেতু বিহু আহি আছে আৰু বতৰ বহুত ঠাণ্ডা, তথাপিও থৈছে আৰু বিহু আহিছেতো লাগিবই ন বিহুত। আৰু এতিয়া যোগাৰ কৰি আছোঁ চাহ। কাৰ কাৰণে যোগাৰ কৰি আছোঁ দেখাম বাৰু আপোনালোকক। মানে দাহঁতৰ আজি আছে দিহানামৰ প্ৰগ্ৰেম আছে ক'ৰবাত, আৰু সেইকাৰণে সিহঁতৰ লগৰ মানে যিখিনি গ্ৰুপটো আহিছে আজি আমাৰ ঘৰতে ৰিহাৰ্চেল কৰি বাহিৰে যাবগৈ। আৰু আপোনালোককো দেখুৱাইছোঁ অকণমান, শুনি লওক কেনেকৈনো সিহঁতি প্ৰেক্টিচ কৰিছে। সিহঁতি গ'ল ৰিহাৰ্চেল কৰি প্ৰগ্ৰেমৰ কাৰণে, আৰু এতিয়া আমাৰ ঘৰলৈ আহিছে পেহীৰ ছোৱালীজনী আৰু খাম কৈছে, মানে বিৰিয়ানী খাম ভাবিছোঁ আমি গোটেইকেইজনী আজি। ত' বিৰিয়ানী মানে ঘৰত যিখিনি বস্তু আছে সেইখিনি দি আৰু বনাম, ইমান যোগাৰ নাই। এতিয়া চাউলখিনিত এবাৰ ধুই মেলি তিয়াই থ'ম অলপ দেৰিৰ কাৰণে। আৰু এইফালে লৈ লৈছোঁ পিঁয়াজ 3টা, পিঁয়াজকেইটা ধুনীয়াকৈ কাটি ল'ম, কাটি মেলি এনেকুৱা টাইপত আৰু ফ্ৰাই কৰি ল'ম। তাৰপিছত এনেকৈ এইখিনি ভজা হৈ গ'ল, মানে ইমানটো ভাজিলে হৈ যাব আৰু অকণমান ৰঙা কৰি ভাজিব লাগে। এইফালে লৈছোঁ মছলাখিনি, এইফালে বিৰিয়ানী মছলা, ৰেড চিলি, মিট মছলা, জিৰা আৰু ধনিয়া, গোটেইখিনি মানে সৰু চামুচেৰে এচামুচ লৈছোঁ। অকল বিৰিয়ানী মছলাটো ডাঙৰ চামুচ। এইফালে পিঁয়াজ আৰু আদা নহৰু পেষ্ট, এইফালে মাংস লৈ লৈছোঁ, আৰু ইয়াতে গোটেই মছলাখিনি দি অলপমান হালধি আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। আৰু এতিয়া দিছোঁ ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি, আধা দি দিছোঁ, আৰু এইফালে আদা নহৰু পেষ্ট, গোটেইখিনি পিঁয়াজ নাই দিয়া, বাকীখিনি পাছত লাগিব। আৰু ইয়াত দি দিছোঁ অলপমান মানে নেমুৰ ৰস, প্ৰায় ডাঙৰ চামুচেৰে এচামুচমান হ'ব। দৈও দিব পাৰে ইয়াত, বাট আমাৰ ওচৰত দৈ নাই, সেইকাৰণে আমি নেমু ৰস দিছোঁ। দৈ দিলে বেছি মানে সোৱাদ হয়। আৰু এইখিনিতে 1 ঘণ্টামানৰ কাৰণে মেৰিনেট হ'ব থৈ দিম। এতিয়া এইফালে লৈ লৈছোঁ 2টা তেজপাত, 2টা লং, কেইটামান ইলাচি আৰু 2 টুকুৰামান মানে আদাৰ টুকুৰা। এতিয়া চাউলখিনি বনাবলৈ এটা চচপেন লৈছোঁ, আৰু ইয়াত পানী দি দিছোঁ। আৰু ইয়াত যিখিনি মানে বস্তু লৈছিলোঁ, যেনে তেজপাত, ইলাচি, লং, আদা, এইখিনি গোটেইখিনি ইয়াত ঢালি দিছোঁ। আৰু ইয়াত অলপমান নিমখ দি মেলি পানীখিনি উতলিব দিম ধুনীয়াকৈ।
আৰু এইফালে আমাৰ পানীখিনি উতলি গৈছে, গৰম হৈ গৈছে ধুনীয়াকৈ। আৰু ইয়াত দি দিম এতিয়া অলপমান ৰিফাইন তেল, যাতে মানে চাউলখিনি লাগি নধৰে, এটা এটা হৈ থাকে সেইবাবে। আৰু এতিয়া ইয়াত দি দিম চাউলখিনি। এইফালে চাউলখিনি হৈ থাকক, তেতিয়ালৈকে আমি বাকীখিনি যোগাৰ কৰি লওঁ। আৰু এইফালে লৈছোঁ অলপমান কাজু আৰু অলপমান খিচমিচ, আৰু এইখিনি একেখন মানে যিখন পেনত আমি ভাজিছিলোঁ পিঁয়াজ, সেইখনতে ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ, অলপ ৰঙচুৱা হোৱাকৈ। আৰু ইমানটো ফ্ৰাই কৰিলে হৈ যাব। আৰু এইফালে আমাৰ চাউলখিনিও সিজি গ'ল, মানে প্ৰায় 90% কুক হৈ গ'ল। মানে কি হ'ল, যতনটো আমাৰ সৰু হ'ল, চ' সেইকাৰণে অকণমান দিগদাৰ হৈ গ'ল, কিন্তু একো নাই। আৰু এইফালে পাতি দিলোঁ কেৰাহী, আৰু ইয়াত তেল দি ল'লোঁ, আৰু ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। আৰু এনেকেই মানে অলপ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মাংসখিনি এনেকেই অকণমান ফ্ৰাই হ'ব দিম, মানে ঢাকন চাকন নমৰাকৈ ফ্ৰাই কৰি ল'ম অলপ। মাংসখিনি মানে আধা ফ্ৰাই হোৱাৰ পাছতে ইয়াত দি দিছোঁ কেইটুকুৰামান আলু। আলুটো অপশ্যনেল হয়, নিজৰ কথা। মই জাষ্ট মানে ভাল পাওঁ বিৰিয়ানীৰ লগত আলু থাকিলে, চ' সেইকাৰণে মই আলু দি দিছোঁ। আৰু এইফালে মাংসখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। আৰু এতিয়া ইয়াত দি দিম অকণমান পানী, জাষ্ট অলপ আৰু বেছি নহয়। এতিয়া অলপ উতলাই ল'ম পানীখিনি নুশুকোৱালৈকে, মানে পূৰা নুশুকুৱাওঁ, অলপ শুকুৱাম। এইফালে আমাৰ মাংসটো নমাই দিলোঁ। কালাৰটো ইয়াত অলপ মানে ইমান ভাল হোৱা নাই, কাৰণ কেমেৰাৰ ফ্লেছটোৰ কাৰণে, কিন্তু ৰিয়েলত ধুনীয়া আহিছে কালাৰটো। আৰু মানে এতিয়া মই জোলখিনি অকণমান জুলীয়াকৈ ৰাখিছোঁ, কাৰণ মই এক্সট্ৰা গ্ৰেভি অকণ ৰাখিম সেইবাবে, নহ'লে পাছত বিৰিয়ানীটো খাবলৈ অলপ শুকান শুকান লাগে। চ' সেইকাৰণে মই অকণমান জোলটো ৰাখি দিছোঁ এক্সট্ৰাকৈ খাবৰ বাবে। আৰু ইমানখিনি ৰাখি দিছোঁ জোলটো, কাৰণ ইমানখিনি লাগিবই, কাৰণ এতিয়া আকৌ যেতিয়া কুক কৰিম তেতিয়া এইখিনি শুকাই যাব। আৰু ইয়াৰ ওপৰত চাউলখিনি ধুনীয়াকৈ দি দিম, গোটেই চাউলখিনি যিমান আছে। এতিয়া হৈ গ'ল চাউলখিনি দিয়া, আৰু এতিয়া ইয়াৰ ওপৰত দি দিম ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি। যিহেতু আধাটো থৈ দিছিলোঁ, এইটো কাৰণেই ওপৰত লাষ্টত দিবৰ কাৰণে। আৰু ইয়াত এতিয়া দি দিম ফ্ৰাই কৰি থোৱা কাজু আৰু খিচমিচখিনি, আৰু ধুনীয়াকৈ ঢাকনখন মাৰি দিম। আৰু ঢাকনখন মৰাৰ পাছত ইয়াৰ চাৰিওফালে এনেদৰে আটাৰ এটা লাডু কৰি হাৱা ওলাব নোৱাৰাকৈ লগাই দিম চবফালে। এনেদৰে চাৰিওফালে লগাই ল'লোঁ, যাতে হাৱা ওলাই নাযায়। এতিয়া এইখিনি আমি আকৌ বনাব লাগিব, কাৰণ চাউলখিনি 90% কুক হৈ আছে, 100% হোৱা নাই। চ' সেইকাৰণে তলত এখন টাৱা দি তাৰ ওপৰত কেৰাহীটো, তাৰ ওপৰত এটা কেটলিক দি দিছোঁ। যিকোনো গধুৰ বস্তু এটা দিলেই হৈ যায়। আৰু এইফালে লৈছোঁ ৰাইতা বনাবৰ কাৰণে গাজৰ আৰু পিঁয়াজ, যিকোনো বস্তু ল'ব লাগে, তিয়ঁহো ল'ব পাৰে বা যিকোনো মানে ল'ব পাৰে আৰু, বাট মোৰ ওচৰত নাই। চ' এইকেইটাই আছিলে, সেইকাৰণে মই এইকেইটা দিয়ে বনাইছোঁ। আৰু এতিয়া ইয়াত দৈ দি দিছোঁ, আৰু এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ আৰু জালুকৰ গুড়ি অলপ দি মেলি এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। আৰু এনেদৰে চিম্পলত আৰু এনেকৈ বনাইছোঁ। যিখিনি ঘৰত বস্তু আছিলে সেইখিনি দিয়ে বনাইছোঁ, আৰু আমাৰ ৰাইতা ৰেডি হৈ গ'ল। আৰু এইফালে আমাৰ বিৰিয়ানীখিনিও হৈ গ'ল যেন লাগিছে, চ' এইখিনি নমাই দিওঁ। আৰু এতিয়া আমি চাৰিওফালে যে লগাই থৈছিলোঁ আটাৰ মানে লাডুবিলাক, এইখিনি এৰুৱাই দিম ধুনীয়াকৈ। এতিয়া বিৰিয়ানীখিনি চাওঁচোন কেনেকুৱা হৈছে। দেখিছেই কেনেকুৱা হৈছে, দেখিবলৈ বিৰাট ধুনীয়া লাগিছে। আৰু এতিয়া চাওঁচোন বাকীখিনি কেনেকুৱা হৈছে। এয়া চাউলখিনি পূৰা গোটা গোটা, মানে এটা এটা হৈছে। এয়া এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলাই দিলোঁ, আৰু এতিয়া ছাৰ্ভ কৰোঁ। আৰু এইফালে আমাৰ বিৰিয়ানী হৈ গ'ল খাবৰ বাবে ৰেডি। এইফালে এক্সট্ৰা গ্ৰেভি, আৰু আনফালে আছে ৰাইতা। তেন্তে ব'লক বিৰিয়ানীখিনি সিহঁতকো টেষ্ট কৰাওঁ কেনেকুৱা হৈছে জানো। এইফালে আমি তিনিজনী বহি ল'লোঁ খাবৰ কাৰণে। আমি পকাতে বহি লৈছোঁ আৰু।
বঢ়িয়া এবাৰ ৰাইতাৰ লগত খাব লৈছে ৰাইতা কেনে এবাৰ গ্ৰেভি দি খাব লৈছে কেনেকুৱা হৈছে ভালে হৈছে গ্ৰেভিটো ভাল লাগিছে নাই সিহঁতে খোৱা আৰম্ভ কৰিলেই এতিয়া ময়ো খাই লওঁ আৰু আজিৰ ভিডিঅ'টো বিৰিয়ানী খাই খাই শেষ কৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব আৰু আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই